ফাইনেন্সিয়েল সাৰ্ভিচেছ লিমিটেড নামৰ কোম্পানীটো মই ডেপুটি মেনেজাৰ অপাৰেশ্যন হিচাপে কাম কৰি আছোঁ। শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ অন্তৰ্গত কিছু কিছু শাখা মোৰ তত্বাৱধানত চলে আৰু কিছু শাখা ৰাতুল ডেকা মহোদয় অন্তৰালত চলে। আজিৰ তাৰিখত আমি ইয়াত উপস্থিত যে হৈছোঁ, কিছু উদ্দেশ্য লৈ পেলাই উপস্থিত হৈছোঁ। বহুত ক্ষেত্ৰত দেখা গৈছে যে আপোনালোকেও আমাৰ লগত ৪-৫ বছৰ ধৰি পেলাই এটা সম্পৰ্ক ৰক্ষা কৰি আছে, আমাৰ পৰা টকা লৈ পেলাই উপকৃত হৈছে। কিন্তু যোৱা ২-৩ মাহ মানৰ পৰা কিছুমান উৰা বাতৰি প্ৰচাৰ হৈছে। উৰা বাতৰি বুলিও ঠিক নকওঁ, কিছু কিছু বাতৰি প্ৰকাশ হৈছে, যিবিলাক বাতৰিৰ দ্বাৰা আপোনালোকৰ মনতো সংশয় আহিছে যে কিজানি সঁচা নেকি। কাৰণ ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা ৰাতি সন্ধিয়ালৈকে যদি মানুহে মিছা কথা এটাও যদি আপোনাৰ পুনৰাবৃত্তি কৰি থাকে, মানে বাৰে বাৰে কৈ থাকিলে সেইটো সঁচা নিচিনা লাগে, হয়নে নহয় বাইদেউ? এইটো মোৰ লগতো হ'ব। তো আপোনালোকেও হয়তো কিছু কথা শুনিছে আৰু আপোনালোকেও হয়তো কথা পাতিব বিচাৰি আছে যে আমিও আপোনালোকৰো সুধিবলগীয়া কিছুমান কথা থাকিব। প্ৰথম কথা হৈ গ'ল যে এখন স্কুল ন বাইদেউ, কিন্তু আমিতো এতিয়া স্কুলত পঢ়িবলৈ অহা নাই, কিন্তু হয়নে নহয় বাইদেউ? ইয়াতে মই মাষ্টৰ নহয় যে মই কৈ যাম আপোনালোকে মনত ৰাখি যাব বা লিখি যাব। ইয়াতে আহিছোঁ যে আমি কিছুমান কথা কম, তাৰ আপোনালোকে প্ৰশ্ন কৰিব। মই আজি আহিছোঁ আপোনালোকৰ যিমান প্ৰশ্ন আছে আপোনালোকৰ প্ৰশ্নবিলাকৰ মই উত্তৰ দিবলৈ আহিছোঁ আৰু আমাৰ কোম্পানীৰ ফালৰ পৰা কিছু কথা আপোনালোকক জনাবৰ কাৰণে আহিছোঁ। যাতে আপোনালোকে যিকোনো ধৰণৰ কথা নহওক, যিকোনো ধৰণৰ কথা নহওক, মানে কমলা ন বাইদেউ, যদি আপোনালোকে মানে কি নাজানে সেইটো মোক সুধিব পাৰিব, একো ডাঙৰ কথা নহয়। ইয়াতে মই লাজ পাম, ভয় পাম, সুধিলে বেয়া পাব, ছাৰে বেয়া পাব নেকি, লোন নিদিব নেকি আমাক পাছত, একো কথা নাই। আমি ইয়াত কথা পাতিবৰ কাৰণে আহিছোঁ, যাতে আপোনাৰ মোৰে মাজত যিটো সম্পৰ্ক আছে যাতে আৰু টান হয়, কোনেও যাতে আমাক ভাঙিব নোৱাৰে আপোনাক আৰু মোক। প্ৰথম কথা মই কি শুনিছোঁ এইখিনি কথা কৈ লৈছোঁ আপোনালোকক। কিছুমান অভিযোগ আহিছে মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে। প্ৰথম অভিযোগ হৈ গ'ল যে মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে অফিচত লোন লোৱাৰ টাইমত এটা কথা কয় আৰু পাছত গৈ পেলাই ৩৫% পৰা ৪০% সুদত লোন লয়। প্ৰথম কথা। ২ নম্বৰ কথা আহিছে যে মাইক্ৰ' ফাইনেন্স কোম্পানী এইবিলাক ক'লা ধন, এইবিলাক ঘূৰাই নিদিলেও হ'ব। ৩ নম্বৰ কৈছে যে চৰকাৰে মাফ কৰি দিছে, এইবিলাক ঘূৰাব নালাগে। ৪ নম্বৰ শুনা পাইছোঁ যে মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে মহিলাসকলক বেয়া ব্যৱহাৰ কৰে। ৫ নম্বৰতে শুনিছোঁ যে মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে ডকা হকাটি পইচা নিয়ে, গৰু ছাগলী বেচি দিয়ে, ঘৰৰ পৰা চাইকেল লৈ যায়, বাইক লৈ যায়, টিভি লৈ যায়, এইবিলাক কথা। তো প্ৰথম কথা যে কৈছে কোনে বাইদেউ, এইখিনি কথা কোনে কৈছে হয়তো আপুনিও ক'ব নোৱাৰে, কোনোবাই কৈছে। আমি মাইক্ৰ' ফাইনেন্স কোম্পানীটো কি হয় মই আপোনাক একদম সাধাৰণ ভাষাত বুজাই দিছোঁ, যদি আপোনালোকে গম নাপায়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নামৰ এটা অনুষ্ঠান আছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যিটো কোৱা হয় RBI। ইমানবিলাক বেংক আছে, মাইক্ৰ' ফাইনেন্স কোম্পানী আছে, সেইবিলাক RBI দ্বাৰা অনুশাসন কৰে, RBI দ্বাৰা প্ৰতিষ্ঠিত। RBI আমাক কিছুমান নিৰ্দেশনাৱলী দিয়া আছে। আৰু এটা অভিযোগ আমি শুনিছোঁ যে মাইকী মানুহবিলাক সহজ সৰল, মাইকী মানুহবিলাকক ঠগিব পাৰে কাৰণে মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে লোন দিয়ে। মতা মানুহক কিয় লোন নিদিয়ে? মতা মানুহক গোপনে দিব লাগে। মাইকী মানুহবিলাক সহজ সৰল, মাইকী মানুহক ঠগে, বিশ্বাসঘাতকতা কৰে মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে। কাৰণ ধৰক এটাই কথা কওঁ, RBI দ্বাৰা কিছুমান নিৰ্দিষ্ট নিয়ম আছে। RBI প্ৰথম নিয়মটো কি যে লোন আপোনালোকে মহিলা সবলীকৰণৰ কাৰণেহে দিব পাৰিব। মহিলা সবলীকৰণ মানে কি যে মাইকী মানুহসকল যিহেতু ৰাতিপুৱা ৫টা বজাৰ পৰা ৰাতি 10টা-11টালৈকে মেচিন চলাৰ নিচিনাকৈ চলে, যাতে মাইকী মানুহসকলেও যাতে ঘৰৰ কাৰণে কিবা এটা যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে। যাতে ল'ৰাটোক ঈদত কাপোৰ এযোৰ লাগে, বিহুত কাপোৰ এযোৰ লাগে, পঢ়া শুনাৰ খৰচ লাগে, টিউশ্যনৰ ফিজটো লাগে, লাগিলে নিজৰ আপোনালোকৰ লাগিলে যাৱতীয় সামগ্ৰীবিলাকৰ খৰচ যাতে আপোনালোকে নিজে উলিয়াব পাৰে। কেনেকৈ উলিয়াব পাৰে? যে আপোনালোকক আমি ঋণ দিম, যিবিলাক ঋণ আপোনালোকে গৰু ছাগলী কিনিলে, নিজৰ আপোনালোকে হাজবেণ্ডক দিলে, যিবিলাক টকাৰ পৰা আপোনালোকৰ কিবা নহয় কিবা এটা ইনকাম হয়। হৈ গ'ল। ২ নম্বৰতে কৈছে যে আপোনালোকে যিকোনো কোম্পানীয়ে নহওক, সেয়া লাগিলে চেটিন, RBL, অন্নপূৰ্ণা, আৰোহণ, বেদিকা, সমস্যা, যোনেই নহওক, ২৬%তকৈ বেছি সুদৰ হাৰ ল'ব নোৱাৰিব। ২৬%তকৈ বেছি সুদ ল'ব নোৱাৰিব।
তেজপুৰৰ পৰা গাড়ী লৈ পেলাই আজি মই ৰাতিপুৱা 6টা বজাত গাড়ী লৈ পেলাই ইয়ালৈ মই 150-200 কিলোমিটাৰ গাড়ী চলাই কিয় আহিছোঁ? আকৌ মই তেজপুৰ যাম কিহৰ কাৰণে আহিছোঁ বাইদেউ? মই কিয় আহিছোঁ বাইদেউ? নহয় বাইদেউ, মই কিয় আহিছোঁ? মোৰ স্বাৰ্থত কওক, মই কিয় আহিছোঁ? দৰমহাৰ কাৰণে, মোৰ পকেটৰ ঘৰখন চলিবৰ কাৰণে। আপুনি কিয় আহিছে? যে পিছৰ বছৰ আপুনি লোনটো পাবৰ কাৰণে, হয়নে নহয়? যিমানবিলাক মানুহ আছে চবৰে স্বাৰ্থ জড়িত হৈ আছে। চবেই কাম কৰিব, দৰমহা পাব। আপোনালোকেও ভালকৈ চলাব, পাছত পইচা পাব। কিছু বাইদেউসকলে আমাক ইয়াত টকা দিয়া নাই। আমাৰ আৰোহণত ইয়াত বৰ্তমান আপোনালোকৰ ওচৰে পাজৰে 3টা শাখা আছে। 3টা শাখা ক'ত ক'ত? এটা আছে আমাৰ নাৰায়ণপুৰত, 4টা আছে। এটা আছে নাৰায়ণপুৰ, এটা আছে লখিমপুৰ, তাৰপিছত 2টা শাখা আমাৰ আমি ভাগ কৰা হ'ল। এটা আছে নাওবৈচাত, এটা আছে বিহপুৰীয়া। আপোনালোকৰ এইটো অঞ্চলত নাই কমেও আমি 5.5 বা 6 হাজাৰ প্ৰত্যক্ষভাৱে ঋণ দিয়া আছে আৰু 4-5 বছৰৰ পৰা আমি আপোনালোকক ঋণ দি ৰাখিছোঁ। আপোনালোকৰ ভিতৰৰে ইয়াৰ ভিতৰত 70 গৰাকী বাইদেৱে আমাৰ লগত টকা পইচাত খামখেয়ালি কৰিছে। সেইসকল বাইদেৱে কিয় খামখেয়ালি কৰিছে? যে তেওঁলোককো কোৱা হৈছে, মই যিবিলাক অভিযোগ দিলোঁ যে মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে অধিক হাৰত সুদ লৈছে, মানুহক পৰিয়াল এটা থান-বান কৰি দিছে, এইবিলাক বিভিন্ন ধৰণৰ অভিযোগ দিছে। কিন্তু এটা কথা আপোনালোকে ভাবক, আজিৰ তাৰিখত আপুনি 20,000, 40,000, 50,000 টকা লোন লৈ আছে। আপুনি পইচাটো যদি ঘূৰাই নিদিয়ে, মই ধৰি ল'লোঁ আপুনি টকা ঘূৰাই নিদিয়ে, কাকোৱে নিদিয়ে। 5টা কোম্পানীত আপুনি লোন লোৱা আছে, আপুনি 5টা কোম্পানীয়ে টকা ঘূৰাই নিদিলে, কি লাভ কি হ'ল বাইদেউ? আপোনাৰ লাভ কি হ'ল? আপোনাৰ লাভ হ'ল যে মাহেকত আপোনাৰ কিস্তি টকাটো বাচিলে, 4-5 হাজাৰ টকাকৈ আপোনাৰ বাচিলে, যিটো কাম আপুনি ঘৰুৱা কামত লগাব পাৰিলে। কিন্তু 6 মাহ 1 বছৰৰ পাছত যিটো পৰিস্থিতি হ'ব, আজিৰ তাৰিখত আপুনি লিখি লওক। আৰু মই আপোনাক অনুৰোধ কৰিছোঁ, মই যে ইয়াত যি কথা কৈ আছোঁ চব কথাই যে সঁচা হ'ব সেইটো মানে নাই, হৈ গ'ল। আপোনালোকৰ ল'ৰা-ছোৱালী যদি কলেজত পঢ়া ল'ৰা-ছোৱালী আছে, হৈ গ'ল। যদি আপোনালোকৰ গাঁৱত শিক্ষক আছে, পুলিচত কাম কৰা মানুহ আছে, হৈ গ'ল। উপায়ুক্ত কাৰ্যালয়ত কাম কৰা মানুহ আছে, চক্ৰ বিষয়া কাৰ্যালয়ত কাম কৰা মানুহ আছে, যিবিলাক জনা শুনা মানুহ আছে, পঢ়া শুনা মানুহ আছে, মৌলবী মানুহ আছে আপোনালোকৰ, তেওঁলোকৰ লগত আপোনালোকে সুধিব পাৰিব, হৈ গ'ল। এটা বিত্তীয় প্ৰতিষ্ঠান লাগিলে যোনেই নহওক, LNP হওক, আৰোহণ হওক, বন্ধন হওক, যোনেই নহওক, যদি আপোনালোকে এটা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা যদি আপোনালোকে লেনদেনত যদি খেলি-মেলি কৰিছে, ভৱিষ্যতে আপুনি কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আৰু লোন নাপাব। তাতকৈ আৰু ডাঙৰ আপোনাক সমস্যা দিব নালাগে। আৰু মই আপোনাক মাৰিব কাটিব নালাগে, আপুনি মোক বেয়াকৈ ক'ব নালাগে। আপোনাক যদি ভৱিষ্যতে কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন নিদিয়ে, তেন্তে কেনেকুৱা ধৰণৰ এটা হাহাকাৰ পৰিস্থিতি চিন্তা হ'ব আপুনি ভাবক। এজনী বাইদেৱে আমাক কৈছে, মই কৈ আছোঁ, মই কৈছোঁ বাইদেউ আমাৰ কি অভিযোগ আছে কওক, আপোনালোকৰ মতে আমি কি ভুল কৰি আছোঁ কওক। এজনী বাইদেৱে কৈছে যে ছাৰ মোক ক'ব লগা আছে, বোলে কৈছে ছাৰ আপোনালোকৰ পৰা মই 3 নম্বৰ বছৰ লোন লৈ আছোঁ 45,000 টকা। অকল আপোনালোকৰ পৰাই নহয়, মোৰ আৰু 2টা কোম্পানীত লোন আছে, মানে 3টা কোম্পানীত মোৰ লোন লোৱা আছে। আজিৰ তাৰিখত ছাৰ মই গৰ্বৰে ক'ব পাৰোঁ, মোৰ 3খন গাড়ী আছে ছাৰ। 2খন গাড়ী 2টা ল'ৰাই চলায়, 1খন গাড়ী মোৰ হাজবেণ্ডে চলায়, আৰু মই ছাৰ দোকান দিওঁ। আৰু কিস্তি মই নোখোজোঁ নহয় ছাৰ, কিস্তি মই ল'ৰাৰ পৰাও নোখোজোঁ, দেউতাৰ পৰাও নোখোজোঁ, মই মোৰ দোকান দি পেলাই মই কিস্তি চলাওঁ। কেনেকুৱা লাগিছে মোৰ দোকানখন? আশীৰ্বাদ কৰিব দিলে ভাল হয়। এইবিলাক কথা শুনিলে গৰ্ব অনুভৱ হয়, বুকুৰ 2 ইঞ্চি ফুলি যায় বাইদেউ। এনেকুৱা লাগে যে হয় আমি যিটো উপকাৰ কৰি আছোঁ কাৰোবাৰ নহয় কাৰোবাৰ সৎ কামত লাগিছে। ঠিক অপজিট ফালে কি হৈছে, কিছুমান বাইদেৱে 10-12টা কোম্পানীত লোন লৈছে, গাঁওখনত এটা গ্ৰুপ কৰি পেলাই লোন লৈছে, গোটেই পইচাবিলাক বাকীবিলাক বাইদেউ দিয়া নাই, নিজে আত্মসাৎ কৰিছে। তেনেকুৱা বাইদেৱে উলিয়াই দিছে যে বন্ধ হৈ গ'ল, যি হৈ গ'ল, ভাবিছে মইতো ভৱিষ্যতে লোন নাপাওঁৱেই, হৈ গ'ল। মই যদি এখন গাঁৱত যদি আপোনাৰ 50 গৰাকী বাইদেউক লোন দিয়া আছে, তাৰে 49 গৰাকীয়ে যদি কিস্তি দি আছে, এগৰাকীয়ে দিয়া নাই, কোম্পানীৰ মানুহো ধৰিব, আপোনালোকেও ধৰিব যে মোৰ গাঁওখনৰ সন্মানৰ কথা আছে, মোৰ গোষ্ঠীৰ সন্মানৰ কথা আছে, আমি যদি দিব পাৰিছোঁ টকাটো কিয় দিব নোৱাৰিম। সেইটোৱে যদি 50জনী বাইদেউ যদি নিদিয়ে আপুনি কাক ধৰিব? আমাৰ পক্ষে সম্ভৱ নেকি প্ৰত্যেক ঘৰে ঘৰে সোমাই পেলাই কিস্তি দিছা? সম্ভৱ নহয়, আপোনাৰ পক্ষে সম্ভৱ নহয়। বাইদেউবিলাকৰ কি অন্তৰত জড়িত হৈ আছে যে মইতো কিস্তি নিদিওঁ, ভাল বাইদেউখিনিকো ৰখাই দিওঁ, মই অকলে কিয় নষ্ট হওঁ? মানুহৰ মানসিক প্ৰবৃত্তি এটা আছে বাইদেউ, আমি যদি কাৰোবাৰ ভাল কৰিব নোৱাৰোঁ তেন্তে বেয়া কৰিলেও আমি সুখ পাওঁ। আমাৰ নিজৰ বেয়া হৈ আছে, আমি নাভাবোঁ যে আমি নিজে কেনেকৈ ভাল হওঁ, আমি কি ভাবোঁ যে বেলেগকো বেয়া কৰি দিওঁ, মোক বেয়া হৈ আছে বেলেগকো বেয়া কৰি দিওঁ, মই কিয় অকলে কষ্ট খাওঁ, বেলেগেও কষ্ট
নিজে চিন্তা কৰিব কাৰণ এটা কথা আপুনি যদি আমি যদি ইমানেই বেয়া আছিলো ইমান টাইম আমাক চৰকাৰে কিয় কাৰণে আমাক ইয়াতে অফিচ খুলি ৰাখিব দিছে আজি দেখোন মই কিয় ইমান ডাঙৰ ডাঙৰ কথা ক'ব পাৰিছোঁ আপোনালোকক আমাৰ সম্পূৰ্ণভাৱে নথিপত্ৰ আছে RBI আমি নিয়ম মানি পেলাই চলিছোঁ থানাৰ ওচৰত আমাৰ অফিচ আছে গোটেইকেইটা কোম্পানীয়ে থানাৰ ওচৰে পাজৰে অফিচ তো আমাৰ ওপৰত কিহৰ কাৰণে শাস্তিমূলক ব্যৱস্থা লোৱা নাই যদি আমি ভুল কৰি আছিলোঁ তো কথাবিলাক চিন্তা কৰি চাব আজিৰ কথা চিন্তা নকৰিব ছমাহ বছৰত কি হ'ব আপোনাৰ ধৰি লওক আপুনি 20,000 টকা এটা ধৰিলে আপুনি 20,000 টকাটো ঘূৰাই নিদিলে 5টা কিস্তি ঘূৰাই দিলে ধৰক 10,000 টকা মোক ঘূৰাই দিলে আৰু 10,000 টকা আপুনি ঘূৰাই দিয়া নাই 10,000 টকা এটা লৈ পেলাই আপোনাৰ কি লাভ হ'ব কওক মাৰি পেলাই মোক কওক আজিৰ তাৰিখত যদি আপুনি 10,000 টকা এটা ঘূৰাই নিদিলে আপোনাৰ কি লাভ হ'ব কিন্তু লছ কি হ'ব আপোনাৰ যে ভৱিষ্যতে আপুনি 2 বছৰৰ পাছত আপুনি লোন বিচাৰি যাব যিকোনো কোম্পানীতে আপুনি লোন বিচাৰি যাওক আপোনাক কৰিব যে বাইদেউ আপুনিতো আৰু উন্নত লোন লৈছিলে বা অন্যান্য কোম্পানীত লোন লৈছিলে লোন লৈছিলে আপুনিতো কিস্তি পৰিশোধ কৰা নাই চবৰে লগতে প্ৰযোজ্য হ'ব মানে কি এখন গাঁৱত গেলামাল দোকান বহুত থাকে আমাৰ নিজস্ব সুবিধা অনুযায়ী আমি যাৰ তাৰ পৰা বস্তু লওঁ চবতে যে মই এখনৰ পৰাই লোনটো কথা নাই আপুনি যাক ভাল পাইছে তাৰ পৰা আপুনি বস্তু কিনিছে হৈ গ'ল এখন দোকানৰ লগত আপুনি প্ৰথম 100 টকাৰ চাউল 3 কেজি আপুনি বাকি আনিছে সেই চাউল 3 কেজি পইচাটো দিয়াৰ পাছতহে আপোনাক কি বেলেগ বেলেগ আৰু সামগ্ৰী দিব আপোনাক জুখি যাব প্ৰথম কম টকা দি পেলাই হয়নে নহয় যে আপোনাৰ লেনদেন কেনেকুৱা কোম্পানীবিলাকো একেই আৰু RBI দ্বাৰা আমাক স্পষ্টভাৱে কোৱা আছে যে আপোনালোকে মহিলাসকলক ঋণ দিব পাৰিব মহিলাসকলক কিয় ঋণ দিব পাৰিব যে মহিলাসকলে যিহেতু চাকৰি বাকৰি নকৰে তেওঁলোক ঘৰত থাকে তেওঁলোকে যাতে একো কৰিব নোৱাৰিলেও যদি 5,000 টকাই যদি বেছি কুকুৰা আনি পেলাই যদি পালন কৰে এটা বছৰত 60,000 টকালৈকে ইনকাম কৰিব পাৰে যদি 5,000 টকা আপুনি কুকুৰা পোৱালি আনি পেলাই ঘৰত পুহে ভালকৈ যদি পোহে আপুনি এটা মাহত কণী বেচাৰ পৰা আৰম্ভ কৰি মাংস বেচালৈকে আপুনি 60,000 টকালৈকে উৎপাদনমুখী কামত আপুনি নিজকে নিয়োগ কৰিব পাৰে ইয়াতে আপোনালোকে নিজে চালি জাৰি চাওক কাৰণ আপোনাক আমি কোনো ধৰণৰ মৰ্গেজ লৈ পেলাই লোন দিয়া নাই যে আপোনাৰ পৰা আমি মাটি বাৰী কাগজ ৰাখিছোঁ বা আমি আপোনাৰ পৰা কিবা লিখাই লৈছোঁ কোনো লিখাই লোৱা নাই আমি আপোনাক কিহত লোন লৈছোঁ বিশ্বাসত আৰু লগত কি লৈছোঁ আপোনাৰ পৰা 1 টকা এটা ডিপজিট লোৱা নাই আপোনাৰ পৰা পাৰিব ক'ব যে লোন লোৱাৰ কাৰণে আপোনাৰ পৰা ডিপজিট লৈছোঁ 1 টকা আপোনাৰ পৰা ডিপজিট লোৱা নাই আপোনাৰ পৰা লৈছোঁ কি চবতছে যিটা দৰকাৰী বস্তু আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ আৰু ভোটাৰ ID কাৰ্ডৰ নম্বৰ ভাৰতবৰ্ষৰ আপুনি যিকোনো প্ৰান্ততে যাওক আপুনি 10 বছৰ পাছত যাওক 15 বছৰ পিছত যাওক 20 বছৰ পিছত যাওক স্পষ্টভাৱে আপোনাৰ ভোটাৰ ID কাৰ্ডত কেইটা লোন লোৱা আছে আপোনাক যিকোনো কোম্পানীয়ে আপোনাক জনাই দিব পাৰিব আপুনি 2 মাহ কিস্তি নিদিয়াকৈ থাকক 3 নম্বৰ মাহত আপুনি কোনোবা এটা কোম্পানী আপুনি নিজে গম পাব মই আজি দেখত সঁচা কথা কৈছোঁ নে মিছা কথা কৈছোঁ আপুনি যদি গম পাবলৈ মন আছে আপুনি ধৰি লওক L&Tত লোন লৈছে আৰোহণত লোন লৈছে আৰু নৰ্থ ইষ্টত লোন লৈছে হৈ গ'ল 3 মাহৰ পাছত আপুনি সেটিঙত গৈ পেলাই বিচাৰি যাওকচোন যে মোক 20,000 টকা এটা লোন লাগে বাইদেউ ছাৰ দিবনে আপোনাৰ ৰিপৰ্ট চেক কৰি কৈ দিব নাই বাইদেউ আপুনি বেলেগ কোম্পানীত তো লছ আপোনালোকৰ সম্পূৰ্ণভাৱে লছ আপোনালোকৰ এতিয়া আপোনালোকে নিৰ্ধাৰণ কৰিব লাগিব যে আপোনালোকে নিজকে কোনটো খাই থাকিব ইয়াতে দুটা কথাৰ ওপৰত মিটিংখন হৈছে যে প্ৰথম হৈ গ'ল পইচা দি আমাৰ কি লাভ হ'ব আজিৰ তাৰিখত আপুনি যদি কিস্তিটো পৰিশোধ কৰি থাকে আপোনাৰ কি লাভ হ'ব প্ৰথম লাভ হ'ব যে আপোনাৰ যিটো ৰেকৰ্ড যিটো কোৱা হয় CB ৰেকৰ্ড ক্ৰেডিট ব্যুৰ ৰিপৰ্ট হৈ গ'ল সেই ৰিপৰ্টটো আপোনাৰ নিকা হৈ থাকিব স্বচ্ছ হৈ থাকিব কোনেও আপোনাক আহি পেলাই ক'ব নোৱাৰিব যে বাইদেৱে লোন লৈ পেলাই দিয়া নাই আৰু আপুনি ভৱিষ্যতলৈও বেংক হওক বিত্তীয় প্ৰতিষ্ঠান হওক অনাবিত্তীয় প্ৰতিষ্ঠান হওক হৈ গ'ল যিকোনো ধৰণৰ আপুনি লেনদেনৰ কাৰণে আপুনি স্বচ্ছ হৈ থাকিব আপুনি বুকু ভিনাই ক'ব পাৰিব যে চাওক আপুনি আৰোহণত মই 3 বছৰ লোন লোৱা আছে ৰেকৰ্ড চেক কৰি কথা ক'ব নিদিলে কি হ'ব আপোনাৰ নিদিলে কি হ'ব আপুনি সাময়িকভাৱে আপুনি শান্তিত থাকিব আপোনাৰ আগতে এটা চিন্তা আছিলে যে মই প্ৰত্যেক মাহতে মই কিস্তিটো দিব লাগিব এটা মাহৰ কিস্তি আপুনি দিয়া নাই সেইদিনাখন আপুনি ভাবিছে বা বঢ়িয়া আগতেতো মোৰ প্ৰত্যেক মাহতে 3 নম্বৰ মঙলবাৰে 2,000 টকা ওলাই যায় এবাৰ ওলাই যোৱা নাই বঢ়িয়া সেইটো পইচা দি আপুনি খৰচ কৰি দিছে কিন্তু আপুনি ভবা নাই যে সেইটো পইচাই আপোনাৰ পিছফালে লাগি গৈ আছে আৰু লছ হৈছে বাইদেউ আপোনালোকৰ কাটাংভাৱে লছ আপোনালোকৰ কাৰণ ভৱিষ্যতে আপোনালোকক কোনো ধৰণৰ চৰকাৰীও
যদি আজিকালি চাওক বিত্তীয় প্ৰতিষ্ঠান বুলি নহয় চৰকাৰেও গোট কৰি পইচা দি আছে মানুহক আপোনালোকে লৈছেনে নাই ইয়াত বাইদেউ ব্লকৰ পৰা পইচা লৈছেনে আত্মসহায়ক গোটবিলাকত যে দিয়ে যে বাইদেউ ব্লকৰ পৰা পইচা হৈ গ'ল তো ব্লকৰ পৰা পইচাৰ ক্ষেত্ৰতো আপোনালোকৰ পেন কাৰ্ডখন দিব লাগে নে বাইদেউ পেন কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ড বিচাৰেনে কিয় বিচাৰে বাইদেউ অকলটো গাঁওবুঢ়াখনতো লোন দিব পাৰেনো এইটো কথা চিন্তা কৰি কিয় নাচায় চৰকাৰৰ পৰা যে আপোনালোকক ভোটাৰ আইডি কাৰ্ড আৰু পেন কাৰ্ডখন বিচাৰে গাঁওবুঢ়া চাৰ্টিফিকেট কিয় লোন নিদিয়ে আপোনাক তো আপোনাৰ লেনদেনটো আপোনাৰ কথা নিজকে চিন্তা কৰি চাব আৰু হয় যদি আপুনি গম পায় কোনোবাই আপোনাক বাইদেউ শুনি লওক পাছত অসুবিধা পাব যদি আপোনাক গম পায় যে অমুক টাইপ এনেই ক'ব আপোনাক অমুক জেগাত ইমান মানুহে দিয়া নাই কোম্পানীয়ে একো কৰিব পৰা নাই তহঁতেও নিদিবি দি লছ হ'ব আপোনাৰ স্পষ্ট এটা কথা হ'ব লাগে যে চৰকাৰৰ ফালৰ পৰা কিবা নিৰ্দেশনাৱলী আছে নেকি যে কোম্পানী বন্ধ হৈ গৈছে 2 নম্বৰত আপুনি সুধিব ঠিক আছে মই কোনো কোম্পানীকে মই টকা নিদিওঁ কিন্তু 6 মাহৰ পিছত মোক কোনটো কোম্পানীয়ে টকা দিব আপুনি লিখিতভাৱে দিয়ক ডাঙৰীয়া আপুনি সুধিব যে 6 মাহৰ পাছত মোৰ ল'ৰাটো যেতিয়া এডমিশ্যনৰ সময় আহিব মোৰ যেতিয়া গাড়ীখন এখন গাড়ী কিস্তি শেষ হ'ব বেলেগ এখন গাড়ী মই আনিবলৈ যাম বা আমাক খেতি চপাবৰ সময়ত মোক কোনটো বিত্তীয় পইচা লোন দিব মহাশয় আপুনি মোক লোন দিব নেকি কওক এইটো কথা সুধিব আপোনালোকে ইমান বছৰটো চলিয়ে আহিছিলে আৰু আপোনালোকে বিশ্বাস ৰাখিব লাগিব অফিচকেইটা ওচৰা ওচৰি আছে ইয়াৰ পৰা বিহপুৰীয়া কিমান কিলোমিটাৰ ইয়াৰ পৰা নাওবৈচা কিমান কিলোমিটাৰ আপোনালোকে অফিচত যাওক কথা পাতক আপোনালোকে কিন্তু তৃতীয় পক্ষৰ আপোনালোকে কিবা অনুপ্ৰেৰণাত পৰিব আপোনালোকৰ কিন্তু নিজৰ কষ্ট হ'ব তৃতীয় পক্ষৰ কথা চলিব আপোনালোকৰ নিজৰ কষ্ট হ'ব যিখিনি বাইদেউ টকা দি আছে এইখিনি বাইদেউ কি হ'ব যে আমি টকা দিবলৈ আহিছোঁ বাইদেউ মই আকৌ কৈছোঁ ইয়াতে যে আমি ইয়াত টকা দি আছোঁ আমাৰ ইয়াত 6,500 বাইদেউক লোন দিয়া আছে আপোনালোকৰ এইখন অঞ্চলত আজিও এখন মিটিং কৰি আহিছোঁ বজাৰৰ ছাইডত যিখন স্কুল আছে সেইখনত সোণাপুৰ স্কুলত আমি মিটিং কৰি আহিছোঁ আপোনালোকে সুধিলে গম পাব তাতো নাই কমেও 100 মান বাইদেউ হৈছিলে আমাৰ প্ৰেছো আহিছিলে প্ৰেছৰ মানুহ আহিছিলে ৰিপৰ্টাৰ আহিছিলে তেওঁলোকে আমাক সুধিছে বাইদেউসকলৰ পৰা জানিব বিচাৰিছে যে আচলতে কি হৈছে আপোনালোকেও কথা পাতক আৰু লেনদেনটো আপোনালোকে ভালকৈ ৰাখক আৰু যোন বাইদেউ আপোনালোকৰ 2-3টা কিস্তি আছে ভাল বাইদেউ ধৰি লওক আপুনি কিস্তি দি আছে এতিয়া আপোনাৰ মনতো এটা ভয় সোমাই যাব পাৰে যে কোম্পানীটো বহুত টকা ফুচি গৈছে টকা দিবনে নাই কোম্পানীয়ে আৰু ভৱিষ্যতে আমাক টকা দিবনে নাই নে অকল টকাটো ইয়াৰ পৰা উঠাই পেলাই আমাকো মিঠা কথা ক'ব টকাটো ভৱিষ্যতে আমাক দিবনে নাই তো আপুনি নিজে চালি যাই চাব পাৰে আমাৰ যদি এটা কিস্তি পৰিশোধ কৰিবলৈ আছে আপোনালোকে কিস্তি ঘূৰাওক আমি আপোনাক কিমান দিনৰ ভিতৰত আমি আপোনাক লোন দিব পাৰোঁ নিজে চাওক যদি আপোনাৰ ৰিপৰ্ট ঠিক আছে সব যদি ৰিপৰ্ট ঠিক আছে আপোনাৰ আপুনি নিজে চিন্তা কৰি চাওক লোন আবেদন কৰি চাওক আপুনি পায় নে নাপায় সুতৰ হাৰৰ কথা কওঁ বহুত মানুহে কয় যে সুতৰ হাৰ বহুত বেছি মই কিমান বেছি নাই বহুত বেছি কিমান বেছি আপুনি ক'ব লাগিব ন 20% সুতৰ হাৰ অথনি এজন বুঢ়া মানুহ আহিছে 70 বছৰমান হ'ব তেখেতে কৈছে যে ছাৰ ভাল লাগিলে আপুনি তেনেকৈ বুজাই দিলে ময়ো গৈছিলোঁ সেইখন মিটিঙত য'ত পইচা দিব নালাগে বুলি মিটিংখন হৈছিলে তাত এটা কথাই আমাক কৈছে যে কোম্পানীয়ে 20 টকা সুতৰ হাৰত লোন লয় 20 টকাকৈ লয় আৰু মানে য'ত নেকি আমি যদি গাঁৱৰ পৰা কোনোবা মানুহৰ পৰা লওঁ 10 টকাত পাওঁ হয়নে বাইদেউ গাঁৱৰ পৰা যদি আমি আজি দেখোঁ যদি কোনোবা মানুহৰ পৰা টকা লওঁ কোনোবা কাবুলিৰ পৰা যদি আমি টকা লওঁ আমাৰ বিশ্বনাথ চাৰিআলিতে 10 টকা লয় আপোনালোকে মই গম নাপাওঁ 10 টকা 12 টকা 15 টকালৈকে লয় সিহঁতে মানুহখিনিক কৈছে যে আৰু মানে 20 টকা লয় মানুহখিনিয়ে ভাবিছে 20 টকা কাবুলিয়েতো 15 টকাত পায় আৰু মানে 20 টকা লৈছে বা জান মাৰি দিব দেখোন মানুহ মৰি যাব 20 টকা কেনেকৈ দিব 20 টকা বছৰি 20 টকা সুদ মানে মাহেকত আপুনি ভাগ কৰি দিয়ক কাবুলিক আপুনি মাহেকত দি আছে 10 টকা সুদ য'ত নেকি আপুনি এনেকুৱা ধৰণৰ বিত্তীয় প্ৰতিষ্ঠানত আমাৰ আৰোহণত দি আছে 1 টকা 70 পইচা সুদ যিটো নেকি ক্ৰম হ্ৰাসমান গৈছে মানে লাষ্টলৈকে আপোনাৰ কিস্তি কমি যায় তো লাষ্টলৈকে আপুনি লোন কাৰ্ডখন চালে গম পাব আজি ডেটত আপুনি 20,000 টকা লোন লৈছে 12 মাহ চলোৱাৰ পিছত আপোনাৰ পৰা 2500 বা 2700 টকাৰ এক্সট্ৰা পইচা দিব লগা হয় আপোনালোকে এটা বছৰত বাইদেউ 2500 টকা বেছি টকা নহয় হয় নেকি বাইদেউ বেছি টকা আপোনাক 20,000 টকা দিব আপোনাৰ ঘৰৰ পৰা আহি পেলাই কিস্তি নিব
2500 টকা বেছি কিস্তি নহয়। আপোনালোকৰ কিবা সুধিব লগা আছে নেকি সুধক? আপোনালোকৰ কিবা সুধিব লগা আছে নেকি সুধক? কিস্তি দিলে কি হ'ব কি নহ'ব আৰু কি কি সুধিব লগা আছে আপোনালোকৰ এই চাওক সেইখিনি কথা গোটেইখিনি চাওক আমি খেলি মেলি কৰা নাই, আমি কিস্তি দি আছো, সেইটো আমি জানি সেইখিনি নিদিয়া এনে নিদিলে কি হ'ব আমি কিস্তি দি আছো, আমি 2 তাৰিখত দিলো, এতিয়া 10 তাৰিখে লাগি আছে, আমি দি আছো। মানুহে কৈ আছে এইবিলাক কথা আমি কাগজ পোৱা নাই। আৰু বাইদেউ আৰু কওক কিবা ক'ব লগা কি ক'ব লগা আছে কওক। যদিহে বন্ধ হৈ যায় আপোনালোকে আমাৰ পুলিচৰ মানুহ আছে নাই, পুলিচৰ ওচৰত যাম এটি বন্ধ হৈ যোৱাৰ পাছতো পুলিচ হেৰি কৰে নি আছে কিস্তিটো হয় নাই, আপোনাৰ ৰাজহুৱাভাৱে পুলিচ থানাত কেছ কৰি দিয়ক, পুলিচ আহি যাব। আপোনাৰ মুখ্যমন্ত্ৰীয়ে ক'ব, সমানন্দ সোণোৱালে ক'ব, তেতিয়া সেইবিলাক মানুহেতো কোৱা নাই। এই তৃতীয় শ্ৰেণীৰ মানুহ মানে যোনবিলাক এনে হেৰি মানুহ আহিছে সেইবিলাক মানে কৈ থাকিলে নহ'ব আৰু গম পাইছা নাই। আৰু এটা কথা আছে, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় হয়নে নহয় বাইদেউ? মোক যদি আপুনি সন্মান দিব লাগে মই আপোনাক সন্মান দিব লাগিব, মই ওপৰতে সন্মান খুজি লাভ নাই হয় নহয়? মই যদি আপোনাক সন্মান দিব পাৰোঁ তেতিয়াহে মই আপোনাৰ পৰা সন্মান আশা কৰা উচিত, লাগিলে সৰু হওক ডাঙৰ হওক, বয়সৰ কথা নাই তাতে। আপোনাৰ কিস্তি আপুনি সৎব্যৱহাৰ কৰক আৰু আপুনি 1% আপুনি মনত ভাবি নাথাকিব যে আৰোহণে পইচা নিদিয়ে বা বেলেগ কোম্পানীয়ে পইচা নিদিয়ে। আজি ইয়াতে LNTও উপস্থিত আছে, তেওঁলোকেও টকা দিব যদি মই ভুল কোৱা নাই। ভাল কাষ্টমাৰক টকা দিবৰ কাৰণে কোনো চিন্তা নকৰে, কিন্তু টকাটো লৈ পেলাই যাতে আপোনালোকৰ সৎব্যৱহাৰ হয়, টকাটো আপোনালোকক দিয়া হয় যাতে টকাটো আপোনাৰ কিবা দৰকাৰী কামত লগাওক। টকা লৈ পেলাই আপুনি ফ্ৰিজ টিভি ৱাশ্বিং মেচিন কিনি পেলাইছে, অদৰকাৰী কামত টকাটো খৰচ নকৰিব। আৰু আপোনালোকৰ ইয়াতে হয়তো বহুত বাইদেউ আছে, কিন্তু মিটিঙলৈ কিছু বাইদেউ অহা নাই আজি, হয়নে নহয় বাইদেউ? যিখিনি বাইদেউ বিশেষকৈ কিস্তি দিয়া নাই তেওঁলোকে আজি মিটিঙত অহা নাই। ইয়াতে দুটা কথা হ'ব পাৰে, হয়তো তেওঁলোকে ভয় খাই আছে, ভাবিছে আজি কোম্পানীৰ মানুহ আহিব, ওপৰৰ মানুহ আহিব, গালি গালাজ দিব, আমাক ধমকি দিব। তো প্ৰথম কথা আমি কোনো ধৰণৰ গালি গালাজ নাপাৰোঁ। গালি গালাজ পাৰি পেলাই আপুনিয়ে মই কাজিয়া কৰি পেলাই জানো সমস্যা সমাধান হ'ব? একো নহয়। আজিলৈকে যদি মোক আপোনালোকে বান্ধিও থয় কি সমস্যা সমাধান হ'ব? একো সমস্যা সমাধান নহয়। সমস্যা সমাধান হ'ব আপুনিয়ে মই কথা পাতিব লাগিব। আপুনি যদি কিবা কষ্ট পাইছে মোক জনাব লাগিব, মই যদি কিবা কষ্ট পাইছোঁ আপোনাক জনাব লাগিব। আৰু আপুনি যিটো কথা গম পায় আপুনি ঘৰৰ মানুহক ক'বলৈ বেয়া লাগিলে আপোনাৰ হাজবেণ্ড হওক, আপোনাৰ ল'ৰা ছোৱালী হওক, যোন নহওক আপুনি ক'ব লাগিব। কাৰণ আপোনাতকৈ আপোনাৰ ল'ৰা ছোৱালী এটা হ'লেও বেছিকৈ যেনেকৈ স্কুললৈ গৈ আছে, কলেজলৈ গৈ আছে, তেওঁলোকক গৈ আপুনি লোন কাৰ্ডখন দেখালে যে এখন চাওক সুতৰ হাৰ কিমান, কি কি লিখা আছে ইয়াত, ফোন নম্বৰ আছেনে নাই ইয়াত, কথা পাতিব পৰা পাব। তো আপোনালোকে নিজে গম পাব যে আৰোহণে আপোনাৰ মানে কিমান চিন্তা কৰি আছে। আপোনালোকৰ যিখন লোন কাৰ্ড থাকে, লোন কাৰ্ড পাইছে ন সকলো বাইদেৱে? লোন কাৰ্ডখনত আপোনালোকক হেড অফিচৰ নম্বৰ, গুৱাহাটী অফিচৰ নম্বৰ, মেইল ID সব দিয়া থাকে, যাতে আপোনালোকে যদি কিবা অসুবিধা পায় তেন্তে আপোনালোকে ফোনযোগে জনাবলৈ। তো আপোনাৰ লেনদেন আপোনাৰ বেলেগ মানুহে কি কৰি আছে বেলেগৰ কথা চিন্তা কৰি আপোনাৰ লাভ নাই। আৰু যিখিনি বাইদেৱে আজি তাৰিখত অহা নাই তেওঁলোকৰ বাইদেউ ক'ব এতিয়াও সময় আছে, এতিয়াও আমি ৰিপৰ্টটো আমি শ্বেয়াৰ কৰা নাই। যদি অনাগত আমি কিন্তু বাধ্য হ'ম ৰিপৰ্টটো শ্বেয়াৰ কৰিবৰ কাৰণে। বাইদেউ অকণ মনে মনে থাকক, বহুত দূৰৰ পৰা আহিছোঁ। বুজি পাইছা নে? যোনটো মানে আপোনালোকৰ ৰিপৰ্ট আমি যে চাওঁ ভোটাৰ পান কাৰ্ডৰ ৰিপৰ্টটো মানে য'ৰ পৰা আমি আনো কিনি ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা হওক, যোনটো সংস্থাৰ পৰা আনো সেই তালৈ পঠিয়াই দিয়া নাই, গম পাইছেনে? যদিহে এই 2-3 দিনৰ ভিতৰত কিস্তিটো আপোনালোকক পৰিশোধ নকৰে, আমাক যদি নিদিয়ে তেতিয়া কিন্তু আপোনালোকৰ ৰিপৰ্টটো পঠিয়াই দিলে সেই তাত আকৌ শ্ব' কৰিব। যিমান কিন্তু আপোনালোকে দিয়া নাই লেট দেখাব, দেৰি কৰি দিছে তাত, আপোনালোকে দেৰি কৰি আমাক কিস্তিটো দিছে সেইটো তাত দেখাই দিব। আৰু দেখুৱাৰ পাছত তেতিয়া আপোনালোকে ভোটাৰ ID পান কাৰ্ড দি ক'তো এপ্ৰুভ কৰিব, গম পাইছে? আৰোহণ হৈ গ'ল 5,000 কোটি টকাৰ কোম্পানী বাইদেউ, 5,000 কোটি। আমাৰ অসমৰে ইয়াত নাই কমেও 3,000 ল'ৰা
বাইদেউ ভাল বাইদেউ এটা দুটা কিস্তি আছে যদি আপোনালোকে আমাক প্ৰমাণ চাব বিচাৰে টকা গৈ ঘূৰাই দিয়ক আপোনাৰ ৰিপৰ্ট ঠিক ঠাক থাকিলে আমি আপোনাক আজি দিনটো লোন দিম যদি আপোনাৰ মনত অকমানো ভাৱ আছে যে আৰণে টকা দিব নিদিয়ে আপোনাৰ দুটা তিনিটা কিস্তি আছে অফিচত যোগাযোগ কৰক চাৰেটো কৈছিলে সেইদিনাখন আমাক টকা দিম বুলি মোৰ ৰিপৰ্টটো চাওক মোৰটো ঠিক আছে মোক কিমান টকা লাগে লৈ লওক টকা টকা দিবলৈকে আহিছো আৰু যোনে আপোনালোকক কয় এটাই কথা স্পষ্ট কথা মুখত ক'ব মানুহক কথা পিঠি পিছফালে কথা নক'ব যাতে হওক ডাইৰেক্ট ক'ব যে আপুনি যি কথা কৈছে মই চব মানিছো কিন্তু মোক এটা কথা আজি দেখোন আপুনি লিখিতভাৱে দিয়ক যেনেকৈ আৰোহণৰ ফালৰ পৰা আমাক লিখিতভাৱে দিলে যে ভালকৈ চলালে আমাক কিস্তি দিব আপোনাৰ ফালৰ পৰা লিখিত দিয়ক যদি আমি আৰোহণ বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানক পইচা নিদিওঁ তেতিয়াহ'লে আমাক ছমাহৰ পাছত কোনে টকা দিব আপুনি লিখিতভাৱে দিয়ক ডাইৰেক্ট ক'ব ভয় ল'বলগীয়া নাই তাত ছমাহ পাছত মোক কোনে টকা দিব আৰু যিবিলাক মানুহে উলিয়াই আছে আমাৰ তাত টেপ ৰেকৰ্ডিং আছে লাগিলে আপোনালোকক শুনাব পাৰিম এনেকুৱা কোৱা মানুহ আছে যে বাইদেউ মিটিং এখন এৰেঞ্জ কৰক 300 মানুহ গোটাওক চব বাইদেউৰ পৰা 200 টকা লওক 150 টকা লওক মিটিঙৰ নামত খৰচ হ'ব মাইক্ৰ'ফাইনেন্সত টকা দিব নালাগে আপুনি যদি ইমানে সমাজ সেৱক কৰিছে টকা কিহৰ কাৰণে লৈছে টকা কিয় লৈছে 200 মানুহৰ পৰা 200 টকাকে লোৱা মানে কিমান টকা হ'ল 4 লাখ টকা হ'ল কিহৰ কাৰণে লৈছ পইচা ইমান যদি সমাজ সেৱক কৰিবলৈ মন আছে ফিট কৰক ন পুলিচ থানাত দিয়ক অভিযোগ আমাৰ চাৰ্কুল অফিচত আমি দিয়ক চক্ৰ বিষয়াৰ ওচৰত দিয়ক উপায়ুক্ত মহোদয়ৰ ওচৰত দিয়ক অভিযোগ দিয়ক তো বেলেগৰ কথাত নাযাব আকৌ কৈছোঁ মই আপোনালোকে ভাল ধৰণে চলাওক বহুত ভাল ধৰণে চলি আছে ইয়াত হৈ গ'ল ইয়াত আমি যিমান বাইদেউক লোন দিছোঁ তাৰ সামান্য সংখ্যক বাইদেৱে আমাৰ লগত খেলি মেলি কৰিছে হৈ গ'ল আৰু এই সামান্য সংখ্যক বাইদেউকো হয়তো আপোনালোকে যদি বুজায় সেইবিলাক বাইদেউ আমাৰ লগলৈ ঘূৰি আহিব হ'ব আমাৰ বিশ্বাস কাৰণ 2 বছৰ 3 বছৰ ধৰি চলাই আছে মই বাইদেউক বেয়া বুলি নকওঁ কেতিয়াও বেয়া হোৱাতেতো ইমান বছৰ নচলালেহেঁতেন ন আপোনালোকেও নল'লেহেঁতেন দেখোন গোটত আপোনালোকে কিয় ল'লেহেঁতেন বাইদেউ ভাল কিবা কথা শুনিছে নজনা কথা শুনিছে ভুল কথা শুনিছে কিন্তু আমাৰো দায়িত্ব হৈ গ'ল সেইটো কাৰণে আমিও কাকো ৰিপৰ্ট চিপৰ্ট দিয়া নাই আমিও ভাবিছোঁ যে আমাৰ কৰ্তব্য যাতে আমি আপোনালোকক আমাৰ কথাখিনি কওঁ আৰু যাতে আপোনালোকৰ যদি কিবা সুধিব লগা আছে আপোনালোকেও সোধক আমি উত্তৰ দিবলৈ বাধ্য আজিৰ তাৰিখত আপোনালোকে যি কথাই নুসুধক মই বাধ্য উত্তৰ দিবলৈ আজিৰ তাৰিখত তো সকলো বাইদেউকে অনুৰোধ থাকিলে আকৌ আপোনালোকে আৰোহণে চলাওক আৰু আৰোহণৰ পৰা টকা লওক খালি এটাই কথা টকাটো যাতে বাইদেউ সৎ ব্যৱহাৰ হয় যি টকা ল'ব টকাৰ যাতে বাইদেউ সৎ ব্যৱহাৰ হয় এটা টকাও যাতে বাইদেউ বেয়া ব্যৱহাৰ হ'ব নালাগে কিন্তু সেইদিনাখন বিশ্বনাথ চাৰিআলিত এনেকুৱা বাইদেউ পাইছোঁ 50,000 টকা লোন লৈছে মিটিঙত বহুত কথা হ'ল ধেমেলীয়া কথা এটা কৈ দিওঁ 50,000 টকা লোন ল'লে বাইদেউ 3 দিনৰ পিছত মই গ'লোঁ ঘৰলৈ বাইদেউ 50,000 টকা লৈ কি কামত লগালে বোলে ছাৰ ছাগলী কিনিলোঁ বোলো ছাগলীকেইটা ক'ত আছে এনেই সুধিলোঁ মই ক'ত আছে আপোনাৰ ছাগলী বোলে পথাৰত চাই মেলি দিয়া আছে মই যোৱা কথা গ'ল মই ভবা নাই ওলাই গুচি আহিছোঁ দেখিছোঁ ল'ৰাই পালচাৰ বাইক এখন লৈ পেলাই সোমাই আহিছে তাইক মই শুনিলোঁ বাবা এখন কেতিয়া ল'লি কৈছে ছাৰ পৰহি ল'লোঁ পৰহি কৈছোঁ আপোনালোকৰ যে গোটৰ পৰা যে পইচা পাইছিলোঁ তাৰ পিছদিনাখন হ'ব বাইদেৱে পইচাটো ল'ৰাকে দিছে কিন্তু বাইকখনত যে বাইদেৱে ইমান সুতলৈ অনা টকাটো দি দিলে সেই বাইকখনৰ পৰাতো বাইদেউ এটকাও লাভ নহয় বৰঞ্চ তেল ভৰাবলৈ পইচা দিব লাগিব ল'ৰাক কিস্তি দিব লাগিব মাহে মাহে আমাৰ তাত তো সেইটো কাৰণে মই কৈছোঁ টকা লওক একো নকৰিলেও আপোনালোকে হাজবেণ্ডসকলক এটা অংশ দিয়ক যাতে তেওঁলোকে ব্যৱসায়ত লগায় ভাল কামত লগায় নিজৰ ল'ৰা ছোৱালীক দিয়ক হৈ গ'ল নিজৰ ল'ৰা ছোৱালীক পঢ়াওক ভালকৈ পঢ়াওক আপোনালোকে টিউশ্যন দিয়ক হৈ গ'ল আপোনালোকে একো কৰিব নোৱাৰিলেওতো 2000 টকা যদি মুৰ্গী কিনি আনিও পোহে ভাবকচোন আপুনি একো কৰিব নোৱাৰিলেও 2000 টকা যদি মুৰ্গী কিনি আনিও পোহে আপোনালোকৰ কিমান লাভ ৰাতিপুৱা উঠি যদি কমচে কম মুৰ্গী পোৱালিকেইটাও দেখে ন মনটো অকণমান লৈ ভাল লাগিব যে হয় মই কিবা এটা কৰিছোঁ টকা লৈ পেলাই আৰু আমাৰো কি হয় আমিও ৰিপৰ্ট দিব লাগে আপোনালোকক যে লোন দি আছোঁ ন আমিও ৰিপৰ্ট দিব লাগে RBI যে টকাটো লৈ পেলাই বাইদেউসকলে কি কামত লগাইছে যেনেকৈ আজিৰ তাৰিখত সেই যিগৰাকী বাইদেউৰ কথা কৈছিলোঁ মই আপোনালোকক দেখিব এইখন চাওক বাইদেউৰ দোকান মই ফটো মাৰি আনিছোঁ বাইদেউক কৈছোঁ যে আপোনাৰ দোকানখন ইমানে ভাল লাগিছে মই মেগাজিনত দিম এইখন ফটো তো আমাৰ প্ৰত্যেক ছমাহে মেগাজিন ওলায় এনেকুৱা ধৰণৰ ফটোবিলাক আমি মেগাজিনত দিম তো আমাৰ কাৰণেও গৌৰৱৰ যে বাইদেৱে ইমান ধুনীয়া এখন দোকান দিছে স্বাৱলম্বী হৈ পেলাই তো আকৌ মই কৈছোঁ মিটিংখন শেষ কৰি আপোনালোকৰ কিবা সুধিব লগা আছে নেকি সোধক এনি সন্দেহ কিবা এনি ডাউট যিয়ে আপোনালোকৰ সুধিব লাগে আপুনি অসমীয়া ক'ব যদি নহয় স্পষ্ট বাংলাতে ক'ব নাই
তেনেকৈ যি ভাষাতে আপোনালোকে ক'ব বিচাৰে ক'ব পাৰে। দাদাহঁতৰ ফালৰ পৰা কিবা প্ৰশ্ন আছে চবেই ক'ব। আপোনালোকে যিখিনি কৈছে বুজি পাইছে আৰু আপোনালোকে কোৱাটো মানিব। ঠিক আছে বাইদেউ, তো মিটিংখন শেষ কৰিম আমি। ময়ো তেজপুৰ যাবগৈ লাগিব, বহুত দূৰ লাগিব, 10টামান বাজি যাব চাগে আজি। ঠিক আছে, তো সকলো বাইদেউকে অশেষ ধন্যবাদ। আপোনালোকতকৈ চাগে আমি কম ব্যস্ত। আমি ঘৰত দেখি থাকোঁতো, আমাৰ মাহঁতকো আমি দেখি থাকোঁ। কাৰণ ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 10টালৈকে আপোনালোকে যিমান কাম কৰিব লগা হয়, যিমান কষ্ট কৰিব লগা হয়, তাতকৈ চাগে আমাৰ কষ্ট অকণমান হ'লেও কম। সেয়েহে মই আপোনালোকক অন্তৰৰ ফালৰ পৰা, আৰোহণৰ ফালৰ পৰা, লগতে LNDৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোকে ইমান কম সময়ত মিটিংখন দিয়াৰ পাছতো যে আপোনালোক আহিলে। আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। আশা কৰোঁ যদি অনাগত দিনতো যদি আপোনালোকে এনেকুৱা কিবা জানিবৰ প্ৰয়োজন হয়, আপুনি ক'ব যে ছাৰ আপুনি ওপৰৰ পৰা কোনোবা মানুহ মাতি দিয়ক, আমাৰ কিছুমান কথা পাতিব লগা আছে, তো আমি আহি যাম। মই বা ৰাহুল ডেকা ছাৰ থাকিব ইয়াত, কোনো অসুবিধা নাই। আমি আহি পেলাই আপোনালোকৰ লগত প্ৰত্যক্ষভাৱে কথা চথা পাতিম। আৰু ইয়াকে ক'লোঁ বাইদেউ, বেছি নকওঁ আৰু। নমস্কাৰ। LNDৰ ফালৰ পৰা দুআষাৰ ক'ব আপোনালোকক। নমস্কাৰ। ইয়াত থকা দাদা বাইদেউ গোটেইবিলাকে ঠিক আছে। ইয়াতে বিভিন্ন প্ৰতিষ্ঠান আপোনালোকে বৰ্তমান চলাই আছে হয়নে? তো ইয়াতে মোৰ ক'বলগীয়া বিশেষ নাই, কাৰণ আপোনাৰ আৰোহণৰ ছাৰজনে আপোনালোকক অতি ভালকৈ বা সুন্দৰভাৱে গোটেই কথাখিনি আপোনালোকক বুজাই দিলে। যিমানখিনি আপোনালোকৰ ধৰি লওক মনত কিবা ভুল ধাৰণা হওক, যিয়ে নহওক উৰা বাতৰি হওক, যিখিনি কথা আপোনালোকৰ মনত চলি আছিলে, সেই গোটেই কথাখিনি ক্লিয়াৰ কৰি দিলে। তো LND ফালৰ পৰা মই মেনেজাৰ হিচাপে বিহপুৰীয়াৰ, তো আপোনালোকৰ লগত জাষ্ট দুটামান কথাই ক'ব বিচাৰিছোঁ, যিহেতু বুজাই দিয়াৰ কাৰণে আগতে। ঠিক আছে, তো কথা হ'ল এনেকুৱা যে আপোনালোকৰ অঞ্চলটোত আমি ফাইনেন্স আগতে সোমোৱা নাছিলোঁ হয়নে? একো ধৰণৰ ফাইনেন্স তেনেকুৱা সোমোৱা নাছিলোঁ ইয়াতে। আজি 2 বছৰ আগলৈকে বা 2 বছৰ আগতে যেতিয়া LND বিহপুৰীয়াত আহিছিলে, ফাৰ্ষ্ট টাইম মই এইটো ইয়াত সোমোৱা নাছিলোঁ। আৰু আমি ফাৰ্ষ্ট টাইম কাম আৰম্ভ কৰিছিলোঁ গোসাঁই পুখুৰী এলেকাত। আৰু গোসাঁই পুখুৰী এলেকাত মই তেতিয়া এটা কথা কৈছিলোঁ যে আপোনালোকে যদি আমাৰ কোম্পানীত 6টা কিস্তি একো খেলি মেলি নোহোৱাকৈ চলায়, তেতিয়া ভাবিম যে আপোনালোকৰ মানুহবিলাকে ভালকৈ কিস্তি চলায়। তেখেতলোকে আমাৰ আগত সেই বস্তুটো প্ৰমাণ কৰি দেখালে। যেতিয়া তেখেতলোকে এই বস্তুটো আমাৰ আগত প্ৰমাণ কৰি দেখালে, তাৰপিছত আমি সিদ্ধান্ত কৰিলোঁ যে বঙাল মৰা মানুহৰ নিচিনা কিস্তি ভালকৈ ঘূৰাই দিয়া মানুহ নাই। আৰু আজিৰ তাৰিখত আমি এটাও কমপ্লেইন পোৱা নাই যে বঙাল মৰা মানুহে ইমান ধুনীয়াকৈ কিস্তি ঘূৰাই দিছে। বেলেগ ঠাইৰ তুলনাত এইটো জেগাটো যদি কালেকশ্যন থাকে, আমি নিশ্চিন্ত মনে থাকোঁ যে বঙাল মৰা মানুহে অতিকৈ ভাল ধৰণে কিস্তি ঘূৰাই, পইচাৰ লেনদেন জানে। আৰু পইচাটো ক'ত ব্যৱহাৰ কৰিব লাগে কথাখিনি ইয়াৰ মানুহখিনিয়ে ভাল ধৰণে বুজে। আৰু তাৰ কাৰণে আজি আপোনালোকৰ ডেভেলপ হৈ আছে, মানে উন্নতি হৈ আছে। আপোনালোকে কামত লগাই আছে পইচাটো, আমি সেইবিলাক দেখিবলৈ পাই আছোঁ। আপোনালোকে খেতি হওক, মাছ হওক, বিভিন্ন ধৰণৰ কামত লগাই আছে। আৰু নতুনকৈ এতিয়া আপোনালোকৰ আকৌ খেতি বাতি আহি আছে, তাতো আপোনালোকৰ পইচাৰ প্ৰয়োজন হ'ব। যিহেতু আপোনালোকে লোন চলাই আছে বা উৰা বাতৰি শুনি আছে, এইবিলাক কথাত আপোনালোকে ভুল নাযাব। আৰু যিমান প্ৰতিষ্ঠানত আপোনালোকে লোন লৈ আছে, গোটেইবিলাক প্ৰতিষ্ঠানত, যিকোনোৱে প্ৰতিষ্ঠান নহওক কিয়, বেংক হওক, ফাইনেন্স হওক, সকলো প্ৰতিষ্ঠানতে আপোনালোকে ভাল ধৰণে লেনদেনবিলাক কৰি ৰাখক। আৰু আপোনালোকে তাৰ পৰা সুবিধা লওক। বুজি পাইছে যে আমি আপোনালোকক সুবিধা দিবৰ কাৰণে আহিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল আপোনালোকক পইচাৰ লগত জড়িত যিকোনো ধৰণৰ সুবিধা দিয়ক। আমি আপোনালোকক সদায় সুবিধা দিবলৈ আহিছোঁ। আৰু সুবিধাটো আপোনালোকে আমাৰ লগত ভাল ধৰণে লেনদেন কৰিলে আৰু সুবিধা ল'ব পাৰিব। এয়া আপোনালোকৰ আৰম্ভণিহে হৈছে লেনদেনৰ। যদি আৰু ভাল কৰে আৰু ভাল সুবিধা আহিব। এই বস্তুটো আপোনালোকে আজিৰ তাৰিখৰ পৰা যদি কিবা ভুল বুজাবুজি হৈছিলে আকৌ আৰম্ভ কৰক ভাল কৰিবৰ কাৰণে। ঠিক আছে, কথাখিনি আপোনালোকে ভাল ধৰণে বুজি পাইছে চাগে। মই বেছি দীঘলীয়া নকওঁ, কাৰণ বহুত টাইম হৈ গ'ল চাগে আপোনালোকৰ বহি থকা। ঠিক আছে, মই ইমানকৈ চমুকৈ কৈ দিছোঁ। আমি আপোনালোকক সুবিধা দিবলৈ আহিছোঁ, সুবিধা দি থাকিম। আৰু ভৱিষ্যতে আপোনালোকে আমাৰ পৰা সুবিধা পাব। আৰু আপোনালোকৰ লোৱা দায়িত্ব ভাল ধৰণে চলাওক। সকলো প্ৰতিষ্ঠানতে লেনদেনবিলাক ক্লিয়াৰ কৰক। আমাৰ পৰা আৰু সুবিধা লওক আপোনালোকে। এটা কথা মই দুবাৰমান ৰিপিট কৰি দিলোঁ, কথাটো আপোনালোকে অলপ মনত ৰাখিব ভাল ধৰণে। ঠিক আছে, কিবা মোক সুধিব নেকি আপোনালোকক? সুধিবলৈ আছে যে